তো হেল্ল' ফ্ৰেণ্ডছ, পূৰা পথাৰৰ মাজৰ পৰা চাওক, পূৰা ভুই ৰুইছে ইয়াতে। তো আজি ভিডিঅ'ত আপোনালোক থাম্বনেইল চাই গম পাইছে, মানে এডাল বহুত পুৰণি গছ আমাৰ ওচৰতে আছিল, গম পোৱা নাছিলোঁ। আৰু ওচৰৰ পৰা ধন্যবাদ দিব লাগিব, তাৰ কাৰণে মানে এইটো বস্তু গম পালোঁ। আৰু এইটো ভিডিঅ' তাৰ কাৰণে সম্ভৱ হৈছে, কাৰণ মই গম পোৱা নাছিলোঁ। আমাৰ ইমান ওচৰতে আলেকজাৰী গাঁও এখন, তো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, ধৰক 2 কিলোমিটাৰ। তেতিয়া গৈছোঁ, এই পিছলৈ চাবলৈ তাতে এটা মন্দিৰ আছে। তো গছডালৰ লগতে মন্দিৰটোৰ ওচৰত আছে। প্ৰায় 400 বছৰ, আপোনাৰ থাম্বনেইলত দেখিছে, প্ৰায় 400 বছৰ পুৰণি হ'ব। যোন লগৰ আছে সৌৰভ, তাৰ ককাকৰ দিনৰে, মানে বহুত পুৰণি আৰু বহুত পুৰণি। তো প্ৰায় 400 বছৰ মানে প্লাছ হ'ব বুলি কৈছে। তো এতিয়া তালৈকে যাওঁ, তাতে যদি কোনোবা মানে ককা মানে বয়সীয়াল মানুহ যদি লগ পায়, তেতিয়া তেওঁলোকক অলপ বেছি ভালকৈ জানিব। তেতিয়া তালৈ গৈ থাকোঁ নেকি। তো পূৰা চাই থাকক, পূৰা আলি, পূৰা ভুই ৰুই আছে পূৰা। তো এইডাল দেখিছে ন, তো সেইডালেই গছডালৰ নাম বোলে কেন্দু গছ। তো ওচৰত যাই লওঁ, চব পূৰা জোপোৱা হৈ গৈছে গছডাল। তো ফ্ৰেণ্ডছ, প্ৰায় আহি গছডাল পালোঁ আৰু এতিয়া কোনোবা যদি আছে আৰু। তো ইয়াতে এজন খুৰাক লগ, খুৰাৰ নামটো? মোৰ নাম শ্ৰী ভূপেন দাস। আপুনি ইয়াতে থাকে নে পথাৰ কাম কৰি আছে? মই খেতিৰ কাম কৰোঁ। খেতিৰ কাম কৰিছে। তো খুৰাৰ পৰা যিখিনি মানে জানিব পাৰি, তো গছডাল কিমান বছৰ হ'ব লাগে? এই গছডালটো প্ৰায় এতিয়া 400 বছৰ কম নহ'ব, কাৰণ কিয় আমাৰ ককাহঁতে নজনাই। ককাহঁতে যেতিয়া সুধিছিলোঁ এই গছডাল কিমান ডাঙৰ হৈছে, তেতিয়া আমি গম পোৱাৰ পৰাই গছডাল এনেকুৱাই আছে। গতিকে ককাহঁত আমাৰ ঢুকালে, এতিয়া মোৰ 50 বছৰ হ'ল। গতিকে আৰু কিমান বছৰ হ'ব সেইটো আপোনালোকে মানে ককাহঁতে ভালকৈ জনা নাছিল যে কেতিয়া হৈছিলে? নাই, কেতিয়া গম পোৱা নাই, ককাহঁতে গম পোৱা নাছিলে। গছডালৰ নাম কি? গছডালৰ নাম কেন্দু গছ বুলি কয়। এইটো এটা মন্দিৰ, গোপাল মন্দিৰ। গোপাল মন্দিৰ আছে আমাৰ এতিয়া। এই গোপাল মন্দিৰটো আমি কিবা উৎসৱ, দৌল উৎসৱ হয় প্ৰত্যেক বছৰে? প্ৰত্যেক বছৰে দৌল উৎসৱ হয়। গছডালৰ ঠানিবিলাক বাঢ়ি আছিলে, বাঢ়ি আহিলেও আমি মানুহৰ সুবিধাৰ কাৰণে তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিলে। আৰু এতিয়ালৈ সেইডাল গছ প্ৰায় বোলে মোক মানে খুৰাজনে ক'লে। আৰু ইয়াতে মানে ককা এজন লগ পালেতো বহুতেই ভাল হ'ল, কাৰণ ককাজনে বেছি ভালকৈ জানিলোঁ। হ'লেও খুৰাৰ 50 বছৰ হৈছে, মানে বহুত কমো হোৱা নাই। তো সেই হিচাপত যিখিনি কৈছে, তো মই আশা কৰিম কি চৰকাৰে এইটো বস্তু গম পায়, কাৰণ এনেকুৱা বস্তু মানে আমাৰ ইয়াত আছে। আৰু ঠানিবিলাক ইমান মানে টান, সৰু ঠানি এডালত মানে ওলমি থাকিব পাৰি আৰামত। আমাৰ নিচিনা চলিতে আৰামত ওলমি থাকিব পাৰি। এতিয়া দেখাই দিছোঁ গছডাল ওচৰৰ পৰা যায়, কাৰণ দূৰৰ পৰা আহিলে পূৰা জোপোৱা হৈ গৈছে। কিন্তু গছডালৰ তলফালেও বঢ়া নাই, কিন্তু ওপৰৰ ফালে পূৰা জোপোৱা হৈ গৈছে। প্ৰায় ঠেনিটো বহুত ঠেনি আছে, 500 মানৰ ওপৰ হ'ব চাগে, কম ঠেনি আছে। আৰু ফ্ৰেণ্ডছ, ইয়াতে এটা কথা গম পালোঁ, মানে এইডালৰ পৰা ধৰক প্ৰায় 100-200 মিটাৰ দূৰত সেইটো চাইড মানে আৰু এডাল কেন্দু গছ আছে, এনেকুৱা আৰু ইয়াৰ দৰে বয়স হৈছে ন বহুত। তো সেইডালৰ প্ৰায় এনেকুৱা ইয়াৰ দৰে বয়স হৈছে। আৰু সেইডালে ফল দিয়ে আৰু এইডালে ফল নিদিয়ে। আৰু ইয়াৰে মানুহে কৈছে কি দুডালৰ পৰা শিপা জইন আছে বোলে। মই আপোনালোক যে কৈছিলোঁ আৰু এডাল আছে কেন্দু গছ, তো সেইডালটো আৰু জোপা চাওক, পূৰা মাটিত লাগি গৈছে। তো ফ্ৰেণ্ডছ, প্ৰায় মানে মই যিখিনি মানে গম পাইছিলোঁ আৰু যিখিনি খুৰাজনে ক'লে, তো প্ৰায় সেইখিনি আপোনালোক জনাবলৈ চেষ্টা কৰিলোঁ। আৰু চেষ্টা কৰিম ডিম্পুদাক ইয়াতে আনিব, তেতিয়াহ'লে মানে প্ৰায় গোটেই অসমেই গম পাব, কাৰণ এনেকুৱা যে এডাল গছ আছে আমাৰ ওচৰত। আৰু মই যিটো চাৰ্ট পিন্ধি আছোঁ, ইয়াৰে অ'নাৰজন তো ইয়াক বহুত বেছি ধন্যবাদ চাৰ্টটো দিয়াৰ কাৰণে। নহয় মানে এইটো যে আমাৰ এইটো বস্তু মানে এডাল ইমান পুৰণি গছ, আমাৰ পৰা ইমান ওচৰতে 2 কিলোমিটাৰমান দূৰত্বৰ ভিতৰত হ'ব। তো ধন্যবাদ। আৰু আমাৰ লগত আছে ৰাহুল। তো যি কি নহওক, মানে তো আমাৰ এৰিয়াৰ যদি কোনোবাই এই ভিডিঅ'টো চাই আছে, তো এই গছডালত আহিব পাৰে। এই গছ তো আজি ভিডিঅ'টো এইখিনি আছিল, এটা সৰু ভিডিঅ'। আপোনালোক মানে যিমান কেইজনে চাই আছে, যিমান কেইজনক মই জনাব চেষ্টা কৰিলোঁ, কাৰণ ইমান পুৰণি গছ এডাল আমাৰ ওচৰত আছে। তো আজি ভিডিঅ'টো এইখিনি আছিল। সকলোকে বাই বাই, লগ পাম অতি সোনকালে এটা নেক্সট ভিডিঅ'।